हेलो एवरीवन आन एटा भिडिओলৈ সকলোকে স্বাগতম জনাইছো আৰু বৰ্তমান মই আহি পাইছো দিল্লী ৰেলৱে ষ্টেচন আজি ৰাতিপুৱা আমি ৰেলৱে ষ্টেচন আহিলো এতিয়ালৈকে বেলি উলুৱাই নাই আমি আহি পাই গলো প্লেটফৰ্মত আৰু ইয়াতে আমি যাবলগীয়া ট্ৰেইনখন আহি পাইছে একদম সঠিক সময়ত সো আমি এতিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰাৰ কাৰণে আমি ৰেডি আজি নতুন দিন আৰু আমি নতুন এখন ঠাইলৈ যাম তো সকলোকে দেখুৱাম এই নতুন ঠাইখন সকলোৱে ভিডিঅ'টো চাব নিশ্চয় ভাল লাগিব এতিয়া বেলি উদয় হৈ আছে এতিয়ালৈকে সূৰ্য উদয় কমপ্লিট হোৱাই নাই তাৰ মানে ইয়াতে ৰাতিপুৱা হত অলপ দেৰি হয় আৰু কোলি আছে বহুত দেখিছে নাই আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু যাত্ৰা কৰি আমি আহি পাই গলো উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত তাৰ মানে আজি আমি চাবলৈ গৈ আছো বিশ্ববিখ্যাত সপ্তম আশ্চৰ্য তাজমহল মই আছো লগত মোৰ পৰিয়ালৰ সদস্যসকল সো আমি আহি পাই গলো আগ্ৰা আমাৰ অলৰেডি অনলাইন টিকট বুকিং কৰা আছে গতিকে নতুন টিকট আমাৰ কৰিব নালাগে কিন্তু আমি চেক-ইন কৰিব লাগিব আৰু চেক-ইনৰ কাম গোটেইখিনি কমপ্লিট কৰি আমি মেইন গেটেৰে প্ৰৱেশ কৰিলো আগ্ৰাৰ তাজমহলত এইটো হল তাজমহলৰ মেইন গেট আৰু এই তাজমহলৰ মেইন গেটেৰে আমি আগুৱাই গলে সন্মুখত দেখা পাম পৃথিৱীৰ সপ্তম আশ্চৰ্য তাজমহল জীৱনৰ প্ৰথমবাৰ বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল নিজ চকুৰে দেখা পাম চাবলৈ বহু দিনৰ পৰা মন আছিল বহু বছৰ আগতে ভাবিছিলো আহিম বুলি কিন্তু সময় নজুৰিল এইবাৰ ভাগ্য কোনোমতে জুৰিলে তো আমি আহিছো বিশ্ববিখ্যাত সপ্তম আশ্চৰ্য তাজমহল চাবলৈ আৰু ইয়াৰ প্ৰথমবাৰ মোৰ কেমেৰাত বন্দী বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল তো বলক আজি আপোনালোকক আগ্ৰাত থকা এই বিশ্ববিখ্যাত সপ্তম আশ্চৰ্য তাজমহল আপোনালোকক দেখুৱাম আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাব আশা কৰো ভিডিওটো ভাল লাগিব মোৰ ভাল লাগিছে কাৰণে আপোনালোকৰ শ্বেয়াৰ কৰিলো আপোনালোকৰ যদি ভাল লাগে আনক দেখাৰ সুযোগকনো কৰি দিব তো বলক ভিডিওটো আমি উপভোগ কৰো